নমস্কাৰ সকলোলৈকে মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই লৈ আহিছোঁ সজিনা ফুল আৰু মাছৰ এটা খুব সুস্বাদু লগতে স্বাস্থ্যকৰ ৰেচিপি। আহকচোন এতিয়া আমি ৰেচিপিটোৰ মাজলৈকে যাওঁ। এয়া মই প্ৰথমতে কেৰাহীত মিঠাতেল দিছোঁ। মাছ ভাজিবৰ বাবে যিহেতু অকণমান তেল সৰহকৈ দিব লাগে মই সেইটো হিচাপতে দিছোঁ। আৰু আজি মই আঞ্জাখন বনাবৰ বাবে ভাঙন মাছ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে এই আঞ্জাখন বনাবলৈ যিকোনো মাছে ব্যৱহাৰ কৰিব পাৰে, সেয়া সৰুৱে হওক বা ডাঙৰেই হওক। আনফালে মই এটা কুকাৰত দুটা মিডিয়াম সাইজৰ বিলাহী আৰু দুটা আলু এনেদৰে বইল কৰি ল'ম। আধা সিজাম, এটা হুইচেল দিয়ে মই নমাই থৈছোঁ। আৰু এয়া মোৰ মাছখিনি আধা ভজা কৰি ল'লোঁ। এতিয়া সেই একেখিনি তেলতেই মই মাছৰ আঞ্জাখন বনাম। ইয়াতে মই কেইটামান পাঁচফোৰণ দিছোঁ আৰু এটা মিডিয়াম সাইজৰ পিঁয়াজ এনেদৰে মিহিকৈ কাটি ভাজি লৈছোঁ। পিঁয়াজখিনি যেতিয়া অকণমান কেঁচা গোন্ধ গৈছে তেতিয়াই মই ইয়াতে আদা আৰু নহৰু বটা এচামুচ দি পেলাই কেঁচা গোন্ধ যোৱালৈকে ভাজি লৈছোঁ। এতিয়া মই সিজাই থোৱা বিলাহী দুটা দি পেলাই এনেদৰে হেতাখনেৰে ভাঙি দিলোঁ। যিহেতু বিলাহীকেইটা সম্পূৰ্ণভাৱে সিজা নাই, এতিয়া অলপ সময় এনেদৰে ভাজিব লাগিব যেতিয়ালৈকে বিলাহীকেইটা সুন্দৰকৈ গলি নাযায়। আৰু এয়া দেখিছে মোৰ বিলাহীখিনি ধুনীয়াকৈ গলি গৈছে। এতিয়া মই ইয়াতে ভালদৰে ধুই চাফা কৰি লোৱা সজিনা ফুলখিনি বিলাহীৰ ওপৰতে দি দিছোঁ। সজিনা ফুলখিনি মই আগতেই ঠাৰিৰ পৰা আঁতৰাই খুব ভালদৰে ধুই ৰাখিছোঁ। এতিয়া সজিনা ফুলখিনি বিলাহীৰ লগত খুব ভালদৰে ভাজিব লাগিব। ইয়াতে মই অকণমান নিমখ দিছোঁ, পিছত মই আকৌ নিমখ যোগ কৰিম। সজিনা ফুল ইমান খুব সহজতেও গলি নাযায়, অকণমান সময় ভাজিলেহে সজিনা ফুলখিনি কোমল হ'ব। এয়া দেখিছে প্ৰায় ৩-৪ মিনিটমান ঢাকন দি সিজোৱাৰ পিছত সজিনা ফুলখিনি প্ৰায় গলিয়ে গৈছে। এতিয়া মই ইয়াতে সিজাই থোৱা আলুকেইটা এনেদৰে জোখত কাটি পেলাই সজিনা ফুল আৰু বিলাহীৰ লগত ভাজি ল'ম আৰু জোখমতে হালধি দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে আলুখিনি হাতেৰে মোহাৰিও দিব পাৰে, মই কিন্তু এনেদৰে কাটি দিছোঁ। সকলোৱে নিজৰ ইচ্ছামতে দি ল'লেই হ'ল। এতিয়া আলুখিনি অলপ সময় ভাজি ইয়াতে উতলা গৰম পানী দিছোঁ। ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব। এতিয়া ইয়াত মই আকৌ অকণমান নিমখ দিছোঁ। যিহেতু প্ৰথমতে মই অকণমানেই দিছিলোঁ, সেয়া নিমখ আৰু হালধি সকলোৱে জানেই নিজৰ জোখত দিব। এয়া দেখিছে আলুখিনি মই এনেকৈ 2-3 টুকুৰা ভাঙি দিছোঁ যাতে আঞ্জাখনৰ জোলটো অকণমান ডাঠ হৈ পৰে। সেইটো নিজৰ কথা, আলু নিদিলেও কথা নাই। যিসকলে আলু নাখায় অকল বিলাহী আৰু সজিনা ফুলেই বনাব পাৰে। এতিয়া ইয়াত মই এটা উতল আহিলত মাছখিনি যোগ কৰি দিলোঁ আৰু এটা কেঁচা জলকীয়া ওপৰতে দি দিছোঁ। জলকীয়াটো নিজৰ জোখমতেই দিব আৰু প্ৰায় 5-7 মিনিট সময় উতলোৱাৰ পিছত মাছত সজিনা ফুলৰ ফ্লেভাৰখিনি সোমাই যায় আৰু তেতিয়াই আঞ্জাখন খাবৰ বাবে ৰেডি হৈ যায়। এনেদৰে যদি নাই খোৱা এবাৰ বনাই চাবচোন। সজিনা ফুলৰ উপকাৰিতা হয়তো সকলোৱে জানে। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ।